হয় ছাৰ হয় সাম্প্ৰতিক সময়ৰ ওপৰত এই পূজাস্থলীত মোৰ কবিতা এটা ছবি আৰু ভাস্কৰ্যৰ সংমিশ্ৰণেৰে সমূহ প্ৰশিক্ষাৰ্থীক মেছেজ এটা দিবলৈ চেষ্টা কৰিছোঁ এই কামটোৰ জৰিয়তে। সেউজীয়া পাহাৰ পথাৰবোৰ লোপ পাই অহাৰ দৰে মানুহবোৰৰ মাজত ভাতৃত্ববোধ মানৱীয়তা আদি কমি আহিছে যান্ত্ৰিকতাৰ যুগৰ লগে লগে। আমিও লাহে লাহে কংক্ৰিটলৈ পৰিৱৰ্তিত হৈ আছোঁ। এনে পৰিৱৰ্তন আমাৰ কাম্য নহয়। লাগে সেউজীয়া পৃথিৱী, সুস্থ মানসিকতা। কৰি আছে মোৰ কবিতাটো ঘৰবোৰ যেতিয়া ওখ হয়, ঘৰবোৰ ওখ হৈ গৈছে, সৰু হৈ গৈছে মানুহৰ মনবোৰ। তেজৰ বিচাৰত, ৰঙৰ বিচাৰত, ইটোৱে খেদি সিটোক আমাৰ মাজতে প্ৰাচীৰ সাজিছোঁ। পাহৰি পেলাইছোঁ আমি যে একেই আইৰ সতি সন্ততি। মই কৰা কাম এইটো মই আপোনাৰ উপভোগ কৰি আছে। প্ৰসাদ বিতৰণ চলিছে। শাৰী প্ৰতি প্ৰসাদ লৈছে। এইটো খোৱা পৰ্বৰ ভিডিঅ'। খোৱা পৰ্বৰ ভিডিঅ' খাওঁ বহিছোঁ। খোৱা খোৱা খোৱা।
খোৱা পৰ্বৰ ভিডিঅ' দেই, কাৰণ পিছত আমি ফেমিলি গ্ৰুপত দিব লাগিব নাই শ্বেয়াৰ কৰি মৃণাল দা খোৱা পৰ্বৰ ভিডিঅ'। অন করে দিয়া এইফালে দি দিয়া পূজাৰ শেষত আমি ডায়েটৰ প্ৰবক্তা কৰ্মচাৰী তথা বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলে এনেদৰে এনজয় কৰিছিলোঁ। তেখেতসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এই দিনটো আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব আৰু আমি সঁচাই বহুত আনন্দিত হৈছিলোঁ। সকলোৰে সুখ সমৃদ্ধি কামনা কৰিছোঁ। চিৰদিন যাতে সকলোৱে সুখেৰে কটাব পাৰে, এয়াই মোৰ কাম্য।